শৃংখল চলিহা তাৰ পাছতে উত্তেজিত হৈ পৰিছে পৰিস্থিতি শৃংখল চলিহাই এবাৰ ওএনজিচিৰ বিষয়াক ধমক দিয়া পৰিলক্ষিত হৈছে এই বহুতত সবিশেষ জনাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰৰ পৰা জনাৰ চেষ্টা কৰিছো শিৱসাগৰত খগত অগ্নি শৰ্মা হৈ উঠিছে এতিয়া শৃংখল চলিহা এবাৰ ওএনজিচিৰ বিষয়াক ধমক দিলে শৃংখল চলিহাই ওএনজিচিৰ বিষয়াৰ বিৰুদ্ধে খগত অগ্নি শৰ্মা শৃংখল চলিহা শিৱসাগৰৰ ভাটিয়াপাৰাৰ বাৰিচুকৰ গেছ নিৰ্গম স্থলীত হৈ উত্তপ্ত পৰিস্থিতিৰ গেছ নিৰ্গমৰ ফলত ক্ষতিগ্ৰস্ত লোকৰ অৱস্থাৰ বুজ ল'বলৈ উপস্থিত হৈছিল শৃংখল চলিহা ঘটনাস্থলীত ওএনজিচিৰ বিষয়াই শৃংখল চলিহাৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তাৰ পাছতে ওএনজিচিৰ বিষয়াৰ বিৰুদ্ধে সৰব হৈ পৰে শৃংখল চলিহা কোন হয় আপুনি হু আৰ ইউ আপোনাৰ ডেজিগনেশ্যন কি আপুনি কিহৰ উস্তাদিৰ কথা ক'বলৈ আহিছে কাইলৈ 9 বজাৰ ভিতৰত 1 কোটি টকা ক্ষতিপূৰণ দিবই লাগিব মানুহ মৰি গ'ল ক্ষতিপূৰণ কিয় দিয়া নাই এইদৰে এতিয়া সৰব হৈ পৰিছে শৃংখল চলিহা যেহেতু কালিৰ দিনটোতে যে শিৱসাগৰত যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ওএনজিচিৰ গেছ নিৰ্গত হোৱাৰ ফলতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে যিসকল লোকৰ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ অৱস্থাৰ বুজ ল'বলৈ আজিৰ দিনটোতে শিৱসাগৰত উপস্থিত হৈছিল শৃংখল চলিহা তাৰ পাছতে উত্তেজিত হৈ পৰিছে পৰিস্থিতি এবাৰ ওএনজিচিৰ বিষয়াক ধমক দিছে শৃংখল চলিহাই ওএনজিচিৰ বিষয়াৰ বিৰুদ্ধে খঙত অগ্নি শৰ্মা হৈ পৰিছে শৃংখল চলিহা শিৱসাগৰৰ ভাটিয়াপাৰাৰ বাৰিচুকৰ গেছ নিৰ্গম স্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি আমি দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম এনেদৰে এতিয়া আচলতে আৰক্ষীৰ বাধা দিবলৈ চেষ্টা কৰিছে শৃংখল চলিহাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ঘটনাস্থলীত ওএনজিচিৰ বিষয়াৰ শৃংখল চলিহাৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে তাৰ পাছতে ওএনজিচিৰ বিষয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে শৃংখল চলিহা কোন হয় আপুনি হু আৰ ইউ আপোনাৰ ডেজিগনেশ্যন কি বুলি এনেদৰে এতিয়া খগত অগ্নি শৰ্মা হৈ পৰিছে শৃংখল চলিহা আমি দেখুৱাইছো দৃশ্যাংশ আপুনি কিহৰ উস্তাদিৰ কথা ক'বলৈ আহিছে কাইলৈ 9 বজাৰ ভিতৰত 1 কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব বুলিও তেওঁ কৈছে মানুহ মৰি গ'ল ক্ষতিপূৰণ কিয় দিয়া নাই এনেদৰে খগত অগ্নি শৰ্মা হৈ পৰিছে শৃংখল চলিহা আমি দেখুৱাইছো দৃশ্যাংশ এনেদৰে উত্তপ্ত হৈ পৰিছে শিৱসাগৰত যে ওএনজিচিৰ আচলতে গেছ নিৰ্গমস্থলীত আজিৰ দিনটোত তেওঁ উপস্থিত হৈছিল যিসকল লোকৰ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ অৱস্থাৰ বুজ ল'বলৈ আজিৰ দিনটোতে শৃংখল চলিহা শিৱসাগৰত উপস্থিত হোৱাৰ পাছতে এনেদৰে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি আৰক্ষীৰ বাধা দেউচি এনেদৰে এতিয়া তেওঁ খগত অগ্নি শৰ্মা হোৱা পৰিলক্ষিত হৈছে কিয়নো ওএনজিচিৰ বিষয়া শৃংখল চলিহাৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে তাৰ পাছতে তেওঁ মন্তব্য কৰিছে যে কোন হয় আপুনি হু আৰ ইউ আপোনাৰ ডেজিগনেশ্যন কি এনেদৰে খগত অগ্নি শৰ্মা হৈছে ওএনজিচিৰ বিষয়াক লৈ ওএনজিচিৰ বিষয়াক ধমক দিছে শৃংখল চলিহাই আপুনি কিহৰ উস্তাদিৰ কথা ক'বলৈ আহিছে বুলিও তেওঁ কৈছে কাইলৈ 9 বজাৰ ভিতৰত 1 কোটি টকা ক্ষতিপূৰণ দিব লাগিব বুলিও আচলতে ওএনজিচিৰ বিষয়াগৰাকীক এনেদৰে ধমক দিছে শৃংখল চলিহাই আমি দেখুৱাইছো দৃশ্যাংশ আজিৰ দিনটোতে শিৱসাগৰত এনেদৰে উপস্থিত হৈ শৃংখল চলিহা খগত অগ্নি শৰ্মা হোৱা পৰিলক্ষিত হৈছে ওএনজিচিৰ বিষয়াগৰাকীৰ বিৰুদ্ধে আৰু তেওঁ কেইটামান আচলতে গুৰুত্বপূৰ্ণ তেওঁ কথা কৈছে আমি জনাৰ চেষ্টা কৰিছো কিহৰ কাৰণে আচলতে উস্তাদিৰ কথা ক'বলৈ আহিছে বুলি কৈছে কাইলৈ 9 বজাৰ ভিতৰত 1 কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব বুলিও তেওঁ কৈছে মানুহ মৰি গ'ল ক্ষতিপূৰণ কিয় দিয়া নাই এনেদৰে সৰব হৈ পৰিছিল আজিৰ দিনটোতে শৃংখল চলিহা এই বহুতত কিছু মন্তব্য আছে আমি মন্তব্য শুনাৰ চেষ্টা কৰিম What is your designation? मेरा डेजिग्नेशन में सपोर्ट मैनेजर हाँ बताइए मैं मैसेज दे दूंगा क्योंकि अभी ऑपरेशन में लगे हुए हैं एक आदमी मर गया आप लोगों ने कॉम्पेंसेशन दिया नहीं अभी आप लोग मेरा बात सुनिए आप बोलिए मेरा बात सुनिए मैं बात करूंगा एक आदमी मर गया आप लोगों ने कॉम्पेंसेशन नहीं दिया कल तक 1 करोड़ रुपया कॉम्पेंसेशन देना पड़ेगा 1 करोड़ रुपया कल कॉम्पेंसेशन 9 बजे खाना चाहिए बिल्कुल 9 बजे What is your designation? मेरा डेजिग्नेशन में सपोर्ट मैनेजर हाँ बताइए मैं मैसेज दे दूंगा क्योंकि अभी ऑपरेशन में लगे हुए हैं एक आदमी मर गया आप लोगों ने कॉम्पेंसेशन दिया नहीं अभी आप लोग मेरा बात सुनिए आप बोलिए मेरा बात सुनिए मैं बात करूंगा एक आदमी मर गया आप लोगों ने कॉम्पेंसेशन नहीं दिया कल तक 1 करोड़ रुपया कॉम्पेंसेशन देना पड़ेगा 1 करोड़ रुपया कल कॉम्पेंसेशन 9 बजे खाना चाहिए बिल्कुल 9 बजे आप लोगों को पता है आप लोग
What is your designation? ইয়াৰ পৰা গোটেই বৃহত্তৰ অঞ্চলটো ইমান এটা দুৰ্যোগৰ সময় আহি পৰিছে, কিন্তু ONGC কোনো কাণ হাৰ নাই। সৰু ল'ৰা ছোৱালী গৰম পানী অকণমান দিব পৰা নাই, ফলস্বৰূপে গাখীৰ খাব পৰা নাই, ফল মূলৰ ব্যৱস্থা কৰা নাই, ডক্তৰৰ ব্যৱস্থা কৰা নাই। খোৱা গৈ ৰাতি 11টা বজাত দিছে। যি সময়ত ল'ৰা ছোৱালী ভোকত পকপকাই আছে, সেই সময়ত ইয়াত এটা জুই জ্বলাব পৰা নাই মানুহে। ONGC বিষয়া তাত AC ৰুমত বহি ইয়াৰ পৰা গাড়ীয়ে গাড়ীয়ে পানী গৈ আছে, কিন্তু এই মানুহখিনিৰ কাৰণে এক বটল পানী ONGC দিয়া নাই। এতিয়া ONGC বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধ হ'ব। কাইলৈ আজিৰ পৰাই এতিয়া আৰু 4জন ডক্তৰ আমি ঠিক কৰিবলৈ কৈছো। আজি কাইলৈ মেডিকেল কেম্প লাগিব, আৰু কাইলৈ ৰাতিপুৱা 9 বজাত ভাত, দুপৰীয়া 1 বজাত ভাত, আৰু ৰাতি 9 বজাত ভাত দিবলৈ কৈছো। আৰু লগতে সৰু ল'ৰা ছোৱালীৰ কাৰণে পুষ্টিকৰ খাদ্য, যিটো পুষ্টিকৰ খাদ্যৰ তালিকা আছে, সেই পুষ্টিকৰ খাদ্য তেওঁলোকে দিম বুলি, আৰু লগত ফল মূল দিম বুলি তেওঁলোকে আমাক এতিয়া তেওঁলোকৰ এজন হায়াৰ অথৰিটি আহি পেলাই আমাক কৈ গৈছে কথাখিনি। এজন লোকৰ মৃত্যু হৈছে, আমি কৈছো যে লগে লগে 1 কোটি টকাৰ ক্ষতিপূৰণ কাইলৈ ভিতৰত দিব লাগিব, আৰু যদি নিদিয়ে ONGC বন্ধ কৰি দিয়া হ'ব। ONGC বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধ হ'ব। আমাৰ মাটিৰ পৰা তেল নিব আৰু আমাৰ মানুহ মৰোতে সিহঁতি পইচা নিদিব, এইটো কথা কেতিয়াও হ'ব নোৱাৰে। আমি 1 কোটি টকাৰ কম্পেনচেশ্যন দিবলৈ আজি ইয়াত দাবী কৰিছো, আৰু কাইলৈ ভিতৰত দিব কৈছো। ইয়াৰ পৰা গোটেই বৃহত্তৰ অঞ্চলটো